তাজমহল ভাঙি আৰু কুতুব মিনাৰ ভাঙি তাতকৈ ডাঙৰ বিশ্ব সৰ্বতকৈ ধুনীয়া আৰু মন্দিৰ এটা তাত নিৰ্মাণ হওক। মোৰ যিটো বিধায়ক মই দৰমহা পাওঁ তাৰ পৰা মই এবছৰৰ টকা সম্পূৰ্ণ এই মন্দিৰৰ কাৰণে মই দান দিম। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে বহুতে ভালে আছে। আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰত অকণ কথা পাতিবলৈ। কালি এটা নিউজ চালোঁ, ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ অকণ ভাষণ চালোঁ আৰু ভাষণত কৈ আছে যে আমাৰ ইণ্ডিয়াৰ যিটো তাজমহলটো ভাঙি দি কিনে তাত ডাঙৰ এটা মন্দিৰ নিৰ্মাণ কৰি দিব লাগে, নিৰ্মাণ হ'ব লাগে আৰু 1 বছৰ দৰমহা তাতে দান কৰিব। আপোনাৰ যিটো মোবাইল ইউজ কৰি আছে, যদি আপুনি নোৱাৰে বেলেগক শিকাই দিব যে মাৰি কিনে দেখাবলৈ, আপোনাক মই কৈ দি আছোঁ মাৰি দেখাবলৈ ক'ব। নিউজ 7 ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড মাৰিলে কি ওলাব জানে? মোবাইলটো ভালকৈ চাই ল'ব যে পৃথিৱীত 200 কিমানটা দেশ আছে পৃথিৱীত আৰু 7টা অদ্ভুত বস্তু আছে। তাৰ মাজত আমাৰ ইণ্ডিয়াত এটা গেট আছে, তাজমহল। বুজিছে? অকণ মূৰত মাল ৰাখি কথা পাতিব লাগে। কি পঢ়িছে? একো পঢ়া শুনা কৰিছে কি নাই? যদি পঢ়া শুনা কৰা নাই ভালকৈ, আকৌ মই আপোনাক কেজিত নাম লগাই দিম। বুজিছে কি নাই? অকণ মূৰত মাল ৰাখি মানে জ্ঞান ৰাখি কথা পাতিব লাগে। তাজমহলত পুৰা ৱৰ্ল্ডৰ পৰা মানুহ আহি আছে, তাৰ টিকেট কাটি কিনে তাজমহল চাবলৈ গৈছে। পুৰা ৱৰ্ল্ডৰ মানুহ আহে তাজমহল চাবলৈ আৰু ইণ্ডিয়াৰ মানুহটো দূৰৰে কথা, পুৰা ৱৰ্ল্ডৰ মানুহ আহে। এদিনত যিমান ইনকাম হয় না, আপুনি গোটেই বছৰ দৰমহা ইমান নাপায়। বুজিছে কি নাই? পুৰা পৃথিৱীৰ মানুহ চাবলৈ যায়। ইণ্ডিয়াৰ মানুহটো বাদ দি কথা পাতিবলৈ নাজানে, কিয় ভাষণ দিব লাগে নে কিয় কথা পাতিব লাগে? যেনেকৈ আছে তেনেকৈ থাকিব লাগে ন? কি কয় গাইজ? আজি ভিডিঅ'টো ইমানটোৱে আছিলে, বাকী নেক্সট ভিডিঅ'ত দেখা হ'ব। নমস্কাৰ, জয় অসম।